জয় শ্ৰীৰাম দোস্ত জয় শ্ৰীৰাম দোস্ত যোৱাকালি আহিছিলোঁ মানে খালপতিৰ ঘৰত সন্ধিয়া আহিছিলোঁ ৰাতি খোৱা বোৱা অলপ দেৰি হৈ গ'ল কাৰণ ৰাতি যাবলৈকৈ নিদিলে ঘৰলৈ এতিয়া আকৌ এতিয়া সাজটো ইয়াতে খাই যাম বুলি ভাবিলোঁ চবফালে ৰেহাই মানে ইফালে আমাৰ খালপতি শুই উঠিছেহে দেখিছে পিছ চাইডে মই পিছে গা পা ধুই সোনকালে ৰেডি আজিকালি মানে ভিডিঅ'বিলাক বনাবই মন নোযোৱা হৈছে মানে বহুত বিৰাট এলাহ লাগে আৰু কামো বহুত ভিউজলৈ কথা নাই বাৰু তথাপিতো নতুন চেনেল এটা চবেইনো ক'ত চাব দিয়কচোন 2-4জনে চায় তথাপিও মানে এলাহ বহুত লাগে আজিকালি ভিডিঅ' বনাবলৈ সেইফালে আমাৰ বাইদেৱে কাপোৰ ধোৱাত লাগি আছে সেইফালে খালপতি শুই উঠিছেহে এইজন শুই উঠিছেহে বাইদেউ পূৰা লাগি আছে কামত আমিও সোনকালে ইয়াৰ পৰা যাবগৈ লাগে ঘৰতো কাম আছে এই বাইদেউহঁতৰ জলকীয়া পুলি লগাইছে জলকীয়া পুলিটো পূৰা লেং লেংকৈ ওখ হৈ গৈছে ডালি দুলি মাৰা নাই সেইকাৰণে ইয়াক আগটো মানে এই আগটো ধৰি এইখিনিতে ছিগি দিব লাগে এই আগটো ছিগি দিলোঁ ময়ো কৰিছোঁ ঘৰত জলকীয়া খেতি অলপ আপোনালোকক মই ঘৰত গৈ পেলাই দেখামগৈ বাৰু আজি এইটোক ছিগি পেলালোঁ মই এই শুই উঠি আহি মোবাইলহে টিপিছোঁ দেখোন কি কাৰণে হে কথাটো কি চাৰ্জ নাইকিয়া হৈ গ'ল নেকি আমাৰ আকৌ মানুহজনীয়ে ভেন্দি কাটি লৈছে চব্জি কাটিবলৈ আহিছে বাকীকেইটা পোৱালীয়ে কি কৰি আছে আমাৰ এইকেইটা এইটো গু গু ইয়াৰ নাম গু মানে গুণগুণ তাক চবে গু বুলি মাতে এইগৰাকী আকৌ লুকাইছে এইটো আমাৰ দহচিলাকৈ সিহঁতক বহি আছে দেই কিয় নিদিম সেইজনী কি কৰি আছে সেইজনী এতিয়াও শুয়ে আছে আমাৰ মানুহগৰাকী কোটাত লাগি আমাৰ বাইদেৱে আকৌ চব্জি বনাবৰ কাৰণে বিলাহী কিবা কিবি উলিয়াই লৈছে হেৰিৰ পৰা আমাৰ খালপতি বহি লৈ পেলাই চাহ খাইছে বাৰু ৰাতি মটৰচাইকেলখন ইয়াতেই থৈ দিলোঁ এনেকৈয়ে পেলাই আমাৰ এখন বাচন্তি ফটফটি যেনে তেনে চলি আছোঁ আৰু কি বোলে ভাঙা ঘৰডাল হে কি কবি আৰু আমি দুখীয়া মানুহ এনেকৈয়ে চলিব লাগিব আৰু চাহখিনি লৰাই লৰাই খাইছ যে কথাটো কি ষ্টাইল নেকি মানে সিটো হোৱা ষ্টাইল আৰু এইটো এইটো হৈছে আমাৰ গুণগুণ এইটো গুণগুণ তাৰ এইটো পুতলা মিষ্টাৰ বিনৰ পুতলা এইটো হা সি এইবিলাক পেইণ্টিং কিবা কিবি তাৰ ৱাল আমাৰ দুখীয়া মানুহৰ ৱালবিলাক চাওকচোন এনেকুৱা আৰু সি গুণগুণে বনাইছে এইটো কিবা ষ্টেণ্ড বোলে এইটো ৱালত বনাইছে এইটো মানে এই কি আমলা হেয়াৰ অইল এটা থৈ দিছে কিবা কিবি গোলাবাৰী থৈ দিছে আৰু এইবিলাক পেইণ্টিংবিলাক আমাৰ গুণগুণে কৰিছে নহয় গুণগুণ হে গুণগুণ পেইণ্টিংবিলাক ভাল লাগিছে দেই হে এইটো আমাৰ গুণগুণে লুকাইছে ভাত পানী খাই ল'লোঁ দোস্ত এতিয়া আমি ঘৰলৈ যামগৈ ভাত পানী খাই ল'লে খাই লৈ এতিয়া সি মুখ হাত ধুই লৈছে ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ দোস্ত এতিয়া গৈ ধুনীয়াকৈ ঘৰ পামগৈ ঘৰত গৈ বাকীখিনি বহুত কাম আছে ঘৰত আপোনালোকক দেখামগৈ জলকীয়া পুলিখিনিও দেখাম বাকী কি কি কাম আছে সকলোখিনি দেখাম বলক গুণগুণ বজা 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 কি বজা ইহঁতে হুলস্থুলত লাগি গ'ল গুণগুণ ষ্ট'ৰ ৰুম পাই গ'লোঁ আহি বজা গুণগুণ বজা কি বজাইছিলে এইখিনি বজা বজা গুণগুণ ফাইনেল দোস্ত মুখত ধুনীয়াকৈ তামোল এখন ভৰাই ল'লোঁ ভৰাই লৈ এতিয়া ঘৰলৈ যামগৈ ফাইনেল দোস্ত আহি মই ঘৰ পালোঁ আহি এতিয়া আপোনালোকক মই মোৰ খেতিখিনি দেখাম জলকীয়া খেতি আছে বেঙেনা খেতি আছে সৰুৱা বেঙেনা মানে সৰু সৰু বেঙেনাটো আপোনালোকক দেখুৱাম এয়া মোৰ বেঙেনা খেতি সৰুৱা বেঙেনাটো এয়া দেখিছে ধুনীয়াকৈ লাগি আছে এইফালে আকৌ আগলৈ আছে আপোনাৰ জলকীয়া খেতি এইবিলাক হৈছে জলকীয়া ধুনীয়াকৈ হৈছে ইয়াত আপোনাৰ মই ইউৰিয়া দিয়া নাই মই খালি ভিটামিন DAP আৰু পটাছ দিছোঁ এইবিলাক আকৌ এইফালে আহিছোঁ এইবিলাক বৰ ধুনীয়াকৈ হৈছে জলকীয়া পাত দেখিছেনে কিমান ধুনীয়া হৈছে পাতবিলাক এইজোপা হৈছে আকৌ বৰ বেঙেনা গোল গোল বেঙেনাটো লাগিছে আৰু বৰ ধুনীয়াকৈ ইফালে আপোনাৰ বিলাহী লাগি আছে দেখিছে বিলাহী সেইফালে বিলাহী
এইবিলাক চব যিফালে চাই মানে সেইফালে মানে জলকীয়াই কৰি দিছোঁ আৰু য'ত জলকীয়া এইফালে জলকীয়া এইবিলাক চব মানে জলকীয়াই আৰু জলকীয়া মানে এই বগা ফিৰিঙি জাত এজোপা আছে চেম্পুল আপোনালোকক দেখুৱাম বাৰু মই সেইজোপাৰ পৰাই মই গোটেইখিনি গুটি জোৰাই পুলিখিনি বনাইছোঁ যিফালে চাই এইফালে চব টোটেল মই 110 জোপা ফিৰিঙি জলকীয়া লগাইছোঁ এইফালে চাওক এইবিলাক হৈছে ডাঙৰ হৈছে ফুলিব আৰু কালি পৰহি এইবিলাক এইজোপাই হৈছে এই পুলিবিলাকৰ ঘাই মাত এইজোপা জলকীয়াৰ পৰাই মই যোৱা বছৰ গুটি জলকীয়া পুৰঠ কৰি পেলাই মই গুটি জোৰাই লৈছিলোঁ এইবছৰ আকৌ লাগিছে এইজোপা জলকীয়া এইজোপাই হৈছে খচ ফিৰিঙিজোপা ইয়াৰ পৰা গোটেইবিলাক পুলি মই জোৰাই গজালোঁ আৰু এইফালে যিমান দেখিছে এইখিনিয়ে হৈছে মোৰ জলকীয়াৰ খেতি এইবছৰ তো দোস্তো আজিলৈ বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই